Welcome friends, welcome to my YouTube channel Dr. Shashank Bhartakur's Healthcare Advice. আজি মই আপোনালোকৰ আগত মুছকা খোৱা বা মাস্কুলাৰ স্ট্ৰেইন ইনজুৰি সম্পৰ্কত ক'বলৈ ওলাইছোঁ। গাঁঠিত আমি যিকোনো ধৰণৰ দুখ পালে মুছকা খাব পাৰোঁ, অৰ্থাৎ স্ট্ৰেইন ইনজুৰি হ'ব পাৰে। আৰু এই স্ট্ৰেইন ইনজুৰি বা মুছকা খোৱাটো সৰ্বসাধাৰণতে আমাৰ আঁঠু বা এংকল জইনত বেছি পৰিমাণে হোৱা দেখা পোৱা যায়। কেতিয়াবা খোজকাঢ়ি গৈ থাকোঁতেও হঠাৎ ভৰিটো ভিতৰ ফালে ঘূৰ খাই যোৱাৰ ফলত বা বাহিৰ ফালে ঘূৰ খাই যোৱাৰ ফলত সৰু গাঁঠিটোত অৰ্থাৎ যিটোক আমি এংকল জইন বুলি কওঁ তাত পেচেণ্টে মুছকা খাব পাৰে। বা কেতিয়াবা শ্লিপ হৈ পৰি যোৱাৰ ফলত আঁঠুৰ জইনটোৰ ভিতৰ ফালে বা বাহিৰ ফালে স্ট্ৰেইন ইনজুৰি হ'ব পাৰে। ঠিক তেনেকৈ কেতিয়াবা শ্লিপ হৈ পৰাৰ ফলত কঁকালৰ জইনতো মুছকা খাব পাৰে বা আউটষ্ট্ৰেচ হেণ্ড ফল, যিটো মানে হাতটো এনেকৈ দি পেলাই পিছল খাই পৰি গ'লেও হাতৰ গাঁঠিত বা কিলাকুটিত মুছকা খাব পাৰে। এই মুছকা খোৱা বা স্ট্ৰেইন ইনজুৰিৰ ফলত কিছুমান সমস্যাৰ সৃষ্টি হয়, যেনেকৈ আপোনালোকৰ গাঁঠিবিলাক ফুলি যাব পাৰে, গাঁঠিবিলাক ফুলি গৈ ৰঙচুৱা হ'ব পাৰে, গাঁঠিটো চুলে গৰম গৰম লাগিব পাৰে। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান হোম ৰেমেডি হিচাপে আপোনালোকে এডভাইচ ফ'ল' কৰিব পাৰে। গতিকে অনুগ্ৰহ কৰি মই আপোনালোকক এই ভিডিঅ'টো শেষলৈকে চাবলৈ আহ্বান জনাইছোঁ, যাতে এনেকুৱা ধৰণৰ মুছকা খোৱা বা স্ট্ৰেইন ইনজুৰি হ'লে আপোনালোকে প্ৰাথমিক চিকিৎসা হিচাপে ঘৰতে যেন কিছুমান চিকিৎসা ল'ব পাৰে। তাৰপিছত আপোনালোকে চিকিৎসকৰ ওচৰত আহি চিকিৎসা লাভ কৰিব পাৰে। ইউজুৱেলি এনেকৈ মুছকা খাই দুখ পোৱাৰ ফলত আমাৰ জইণ্টবিলাকত লিগামেণ্ট বা টেণ্ডন আছে, যিটো মই মোৰ আগৰ ভিডিঅ'বিলাকত উল্লেখ কৰি আহিছোঁ। সেই সম্পৰ্কে আপোনালোকে চালে লিগামেণ্ট বা মাস্কুলাৰ টেণ্ডনটো কি হয় আপোনালোকে ভালদৰে বুজি পাব। সেই লিগামেণ্ট বা মাজুল টেণ্ডনবিলাকত এক প্ৰকাৰৰ ইনজুৰি হয়। এই মুছকা খোৱাটোক আমি মাস্কুলাৰ স্ট্ৰেইন বা লিগামেণ্টাছ স্প্ৰেইন বুলি কওঁ। আৰু এতিয়াৰ পৰা মই মুছকা খোৱা শব্দটো ব্যৱহাৰ নকৰি মাস্কুলাৰ স্ট্ৰেইন বা লিগামেণ্টাছ স্প্ৰেইন বুলিহে উল্লেখ কৰিম। ইউজুৱেলি লিগামেণ্টাছ স্প্ৰেইন বা মাস্কুলাৰ স্প্ৰেইন তেতিয়া হ'ব পাৰে যেতিয়া আমাৰ ভৰিৰ সৰু গাঁঠিটো, যিটোক আমি এংকল জইন বুলি কওঁ, বা আঁঠুটো ভিতৰ ফালে ঘূৰ খাই বা বাহিৰ ফালে ঘূৰ খাই সৰি পৰিলে, বা হঠাতে খোজকাঢ়ি গৈ থাকোঁতে অসমান ছাৰ্ফেচত যদি পটককৈ আমাৰ ভৰিটো পৰি যায়, ই ভৰিটো পৰি ভিতৰ ফালে ঘূৰ খাই যায় বা বাহিৰ ফালে ঘূৰ খাই যায়, তেনেকুৱা ক্ষেত্ৰত মাস্কুলাৰ স্প্ৰেইন বা লিগামেণ্টাছ স্প্ৰেইন হ'ব পাৰে। বা স্পৰ্টছ ইনজুৰি, একচুৱেলি স্প্ৰেইন এণ্ড স্প্ৰেইনটো সচৰাচৰ এই কাইণ্ড অফ স্পৰ্টছ ইনজুৰি। স্পৰ্টছ ইনজুৰি অৰ্থ হ'ল যে খেলা ধূলাৰ লগত জড়িত থকা সকলৰ এই ধৰণৰ সমস্যা বেছি পৰিমাণে হোৱা দেখা পোৱা যায়। আৰু স্প্ৰেইন বা স্প্ৰেইন ইনজুৰিৰ ফলত ইমিডিয়েটলি দুখ পোৱাৰ পিছতেই গাঁঠিটোৰ জেগাডোখৰ ফুলি আহিবলৈ ধৰে, জেগাডোখৰ ৰঙচুৱা হৈ পৰে, অত্যন্ত পেইন বা বিষ অনুভৱ কৰিবলৈ ধৰে। গতিকে যদি এনেধৰণে দুখ পোৱাৰ ফলত স্ট্ৰেইন বা স্প্ৰেইন ইনজুৰি হোৱাৰ পিছত যদি আপোনালোকে পলম কৰি থাকে, তেনেহ'লে আপোনালোকৰ বেদনাসমূহ বাঢ়ি যাব পাৰে। সেই হেতুকে হোম ৰেমেডি হিচাপে, প্ৰাথমিক চিকিৎসা হিচাপে আপোনালোকে ৰাইচ প্ৰিন্সিপল বা ৰাইচ প্ৰট'কল ফ'ল' কৰিব পাৰে। এই ৰাইচ প্ৰট'কলটোনো কি হয় এই সম্পৰ্কে মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাইচ আৰ ষ্টেণ্ড ফৰ ৰেষ্ট। যদি আপোনালোকে যিকোনো এটা গাঁঠি থাকিলে, ভৰিৰ সৰু গাঁঠি বা এংকল জইনেই হওক বা আঁঠুৰ জইনেই হওক বা হিপ জইন বা কঁকালৰ গাঁঠিয়েই হওক বা হাতৰ এই গাঁঠিটো বা কিলাকুটি, যিকোনো ধৰণৰ অংশত যদি আপোনালোকে দুখ পায়, তেনেহ'লে প্ৰথম অৱস্থাত আপোনালোকে ৰেষ্ট দিয়ক জইনটোক। দুখ পোৱাৰ লগে লগে আপোনালোকে যিমান পাৰে জইনটোক ৰেষ্ট দিয়ক। আৰু ৰাইচৰ প্ৰথম আখৰ আৰটোৱে তাকেই বুজাইছে, আৰ ষ্টেণ্ড ফৰ ৰেষ্ট। আৰু ছেকেণ্ড আৰ আইচ। মই কিছু ক্ষেত্ৰত ক্লিনিকেল প্ৰেক্টিছত কিছুমান পেচেণ্টক দেখা পাওঁ, তেওঁলোকে দুখ পোৱাৰ পিছদিনা মোৰ ক্লিনিকত আহি কয়হি যে ছাৰ কালি আমি আইচ লগাইছিলোঁ, বিষটো কমি গৈছে। তেতিয়া মই শুনি অত্যন্ত ভাল পাওঁ যে তেওঁলোকৰ এইটোৰ ওপৰত এটা বেছিক নলেজ আছে, যে তেওঁলোকে দুখ পালে বৰফ লগাব লাগে বুলি জানে। কিন্তু বহু পেচেণ্টেই এই সম্পৰ্কে জ্ঞাত নহয়, গতিকেহে মই ভিডিঅ'টো বনাইছোঁ। আৰ ষ্টেণ্ড ফৰ ৰেষ্ট, I stand for
আইচ। দ্বিতীয় প্ৰচেছটো হৈছে যে ৰেষ্ট লোৱাৰ পিছত আপোনালোকে দুখ পোৱা অংশটোত বৰফ এপ্লাই কৰিব। সেই বৰফ ইউজুৱেলি আপোনালোকে এটা পলিথিন কভাৰত ভৰাই, নৰ্মেল বৰফ, ফ্ৰিজত থকা বৰফ, তাৰ কাৰণে আপোনালোকক বেলেগকৈ কোনো আইচ পেকৰ দৰকাৰ নাই। ফ্ৰিজত থকা নৰ্মেল বৰফ এটা পলিথিন কভাৰত ভৰাই এখন পাতলীয়া টাৱেলেৰে মেৰিয়াই শৰীৰৰ যিটো গাঁঠিত দুখ পাইছে, য'ত আপোনালোকৰ স্প্ৰিং বা ষ্ট্ৰেইন হৈছে, সেইটোত লগাব পাৰে। ছাপ'জ আপোনালোকে এই শিলাকুটিটোত দুখ পাইছে, এই ধৰণে আপোনালোকে আইচৰ সেক দিব পাৰে। বা ভৰিৰ গাঁঠিটোৰ যদি ভিতৰ ফালে দুখ পাইছে, তেতিয়া ভিতৰ ফালে লগাব পাৰে, বাহিৰ ফালে দুখ পালে বাহিৰ ফালে লগাব পাৰে। 5 পৰা সচৰাচৰ 8 মিনিট সময় আপোনালোকে এই বৰফৰ সেক দিব পাৰে। C stands for compression। আপোনালোকে দুখ পোৱা অংশটোক বান্ধি পেলাই কম্প্ৰেছ কৰিব পাৰে। গতিকে এই কম্প্ৰেছনটো কৰিবৰ কাৰণে সহজতে ক্ৰিপ বেণ্ডেজ সকলো ফাৰ্মাচীতে উপলব্ধ, আৰু মই ভাবোঁ যে সকলোৱে ক্ৰিপ বেণ্ডেজ কি বুজি পায়, আৰু যদি গম নাপায় তেনেকুৱা এটা পেকত আহে, এইটো হ'ল এটা ক্ৰিপ বেণ্ডেজ। এইটো খুলি পেলাই মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ইয়াৰ এটা ইলাষ্টিচিটি আছে, যদি টানি দিয়ে দীঘল হৈ যাব, আকৌ এৰি দিলে নৰ্মেল অৱস্থাত আহিব। এইটো কয় ক্ৰিপ বেণ্ডেজ। এই ক্ৰিপ বেণ্ডেজৰ সহায়ত আপোনালোকে চি ফৰ কম্প্ৰেছন কৰিব পাৰিব। ছাপ'জ মই এজন মডেলৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিম। ছাপ'জ ল'ৰাজনে হাতৰ বাহিৰ ফালে দুখ পাইছে, এতিয়া এইটো কম্প্ৰেছ কৰিব লাগিব। মই দেখুৱাবলৈ চেষ্টা কৰিম। ক্ৰিপ বেণ্ডেজটো আপোনালোকে এনেকৈ কৰি ৰোল হৈ থাকিব, আৰু হয়তো বহুতে ক্ৰিপ বেণ্ডেজ এপ্লাই কৰিব জানেও, যিসকলে নাজানে মই সেইসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে ছাপ'জ এইটো দুখ পাইছে, ইমান মানৰ পৰা লৈ পেলাই বস্তুটো এইদৰে এপ্লাই কৰিব। আৰু যেতিয়া আপোনালোকে প্ৰেছাৰ দিব, অলপ ফাৰ্ম প্ৰেছাৰ দি এপ্লাই কৰিব। এইদৰে চব মই কেনেকৈ বান্ধি আনিছোঁ। ফাৰ্ম প্ৰেছাৰ দি অলপ প্ৰেছাৰ এপ্লাই কৰিব লাগিব। প্ৰেছাৰ এপ্লাই কৰি এইদৰে বান্ধিব পাৰিব। আৰু বান্ধোতে চাব যাতে এই ষ্ট্ৰাইপবিলাক ইটো লেয়াৰৰ ওপৰত সিটো লেয়াৰ অভাৰলেপ যাতে নহয়, অৰ্থাৎ এইদৰে বান্ধি এনেকৈ যাতে আকৌ বান্ধি নেপেলায়, অৰ্থাৎ এটা লেয়াৰ বন্ধাৰ পিছত তাৰ লগত মিলাই এইদৰে যাতে আপোনালোকে পকাই আনে, যাতে ফাৰ্ম প্ৰেছাৰ পায়। আকৌ ছাপ'জ শিলাকুটিৰ জইনটোত দুখ পাইছে, ইমান মানৰ পৰা ইমানটো বান্ধিলে যথেষ্ট, বা হাতৰ গাঁঠিটোত দুখ পাইছে, তেতিয়াহ'লে ইয়াৰ পৰা ইমানমান বান্ধিলে যথেষ্ট হয়। আৰু আকৌ আমি উভতি আহিম, চব কেনেকৈ মই উভতি আহিছোঁ। আকৌ চাৰ্কুলাৰ মোচনত মই এনেকৈ সমানে হোমোজেনিয়াছলি বান্ধি আনিম উইথ ফাৰ্ম প্ৰেছাৰ, মানে অলপ অলপ প্ৰেছাৰ এপ্লাই কৰি মই আগবাঢ়ি গৈ থাকিম। এইটোক কয় কম্প্ৰেছন উইথ ক্ৰিপ বেণ্ডেজ। এইটো তেনেকুৱা ক্লিপ আহে, ক্লিপটো আপোনালোকে লগাই দিব পাৰিব। লগাই দিলে ফাৰ্মলি বস্তুটো ৰখি যাব। গতিকে ৰাইচ প্ৰিন্সিপলছৰ R ফৰ ৰেষ্ট, I ফৰ আইচ, C ফৰ কম্প্ৰেছন। এতিয়া আমি কম্প্ৰেছ কৰিলোঁ উইথ দি হেল্প অফ ক্ৰিপ বেণ্ডেজ। আৰু ইয়াৰ পিছত E stands for elevation, অৰ্থাৎ দুখ পোৱা অংশটো এলিভেট কৰি ৰাখিব। ছাপ'জ এই ল'ৰাজনে হাতত দুখ পাইছে, যেতিয়া শোৱাৰ অৱস্থাত তেওঁ যেতিয়া শুব, গাৰুৰ ওপৰত হাতটো এনেকৈ কৰি এলিভেট কৰি ৰাখিব। যদি ভৰিত দুখ পায়, ভৰিটো ঠিক তেনেকৈ ওপৰমুৱা হৈ শুওঁতে 2টা বা 3টা গাৰুৰ ওপৰত দি এলিভেট কৰি ৰাখিব। এইটোক কয় এলিভেশ্যন। গতিকে যদি ইমিডিয়েটলি মচকা খোৱা বা স্প্ৰেইন ষ্ট্ৰিং ইঞ্জুৰি হোৱাৰ পিছত যদি আপোনালোকে এই প্ৰট'কলটো ফ'ল' কৰে, তেনেহ'লে আপোনালোকৰ দুখ পোৱাৰ যিটো বিষ বেদনা বহু পৰিমাণে কম কৰিব পাৰে। আৰু এই প্ৰাথমিক চিকিৎসাটো অৰ্থাৎ ৰাইচ প্ৰিন্সিপল ফ'ল' কৰি আপোনালোকে চিকিৎসকৰ কাষ চাপিব পাৰে। এতিয়া আহোঁ চিকিৎসা পদ্ধতিলৈ। এতিয়া আহোঁ স্প্ৰেইন বা ষ্ট্ৰেইনৰ চিকিৎসা পদ্ধতিলৈ। মেডিকেল ট্ৰিটমেণ্ট হিচাপে আপোনালোকে নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ সেৱন কৰিব পাৰে, যিবিলাকক আমি বিষৰ টেবলেট বুলি কওঁ। আৰু যেতিয়া মচকা খোৱা বেছি চিভিয়াৰলি হয়, অৰ্থাৎ চিভিয়াৰ গ্ৰেড অফ স্পেইন ইঞ্জুৰি হয়, সেই ক্ষেত্ৰত ষ্টেৰইড ইনজেকশ্যনো কেতিয়াবা ব্যৱহাৰ কৰিব পাৰি। আৰু ফিজিঅ'থেৰাপি চিকিৎসা হিচাপে ক'বলৈ গ'লে আল্ট্ৰাচাউণ্ড থেৰাপি অত্যন্তই
আছে এই ক্ষেত্ৰত আৰু অত্যন্ত আল্ট্ৰাছাউণ্ড থেৰাপি মই ক্লিনিকেল প্ৰেক্টিছত ইউজফুল পাইছোঁ ষ্ট্ৰেইন ইঞ্জুৰি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত গতিকে আপোনালোকে আল্ট্ৰাছাউণ্ড থেৰাপি ফিজিঅ'থেৰাপি ইলেক্ট্ৰথেৰাপি হিচাপে ইউজ কৰিব পাৰে ইয়াৰ উপৰিও আমি কণ্ডিশ্যন অনুসৰি যদি আঁঠুৰ জইনত মচকা খায় বা হিপ জইনত মচকা খায় বা স্প্ৰেইন হয় তেতিয়া আমি SWD ব্যৱহাৰ কৰিব পাৰোঁ আৰু পেইন কিলাৰ হিচাপে ট্ৰেন্সকিউটিনাছ নাৰ্ভ ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন দিব পাৰি আৰু আইচ উইথ কম্প্ৰেশ্যন বেণ্ডেজ এপ্লাই কৰিব পৰা যায় আৰু ফিজিঅ'থেৰাপিত এটা নতুন টেকনিক ইউজ কৰা যায় যাক আমি টেপিং টেকনিক্স বুলি কওঁ এই টেপিং টেকনিক্সটোৰ ওপৰত মই এটা ছেপাৰেট ভিডিঅ' বনাম জাষ্ট আজি মই খালি কৈছোঁ যে টেপিং টেকনিক্স ইউজ কৰি পেলাইও স্প্ৰেইন বা ষ্ট্ৰেইন ইঞ্জুৰি চিকিৎসা কৰিব পৰা যায় গতিকে চিকিৎসা বুলি ক'বলৈ গ'লে যদি কম পৰিমাণে ষ্ট্ৰেইন বা স্প্ৰেইন ইঞ্জুৰি হয় সেই ক্ষেত্ৰত বিষৰ টেবলেট বা নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী পেইন কিলাৰ খাই বিষ কম কৰিব পৰা যায় আৰু ফিজিঅ'থেৰাপি চিকিৎসা হিচাপে আল্ট্ৰাছাউণ্ড থেৰাপি ছফ্টৱেৰ ডায়েথেৰাপি বা টেন্স থেৰাপি ইউজ কৰি পেলাই বহু ক্ষেত্ৰত বিষ কমাব পৰা যায় গতিকে আপোনালোকে যদি মচকা খায় হোম ৰেমেডি হিচাপে ৰাইচ প্ৰিন্সিপল ফ'ল' কৰক আৰু অনতিপলমে ফিজিঅ'থেৰাপি চিকিৎসকৰ কাষ চাওক মোৰ ভিডিঅ'টো লাইক কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব